নমস্কাৰ বন্ধু বান্ধৱীসকল, লাৰ্ণিংছ পইণ্টছ নামৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালিৰ পৰা অৰ্থাৎ 21 তাৰিখৰ পৰা অনলাইন মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ ওলাব ধৰিছে। গতিকে সকলোৰে ভাৱে এইটো মিউচুৱেল ট্ৰান্সফাৰ প্ৰাৰ্থীসকলৰ বাবে এইটো এটা ভাল খবৰ। ইয়াৰ লগতে এটা বেয়া খবৰো আছে। টাৰ্মছ এণ্ড কণ্ডিশ্যনত 2 নম্বৰ পইণ্টত দিয়া আছে যে যদি মিউচুৱেল পাৰ্টনাৰজন ইতিমধ্যে মৃত্যুবৰণ কৰে নাইবা পদৰ পৰা ৰিজিগনেশ্যন লোৱাৰ লগতে যদি ইচ্ছাকৃতভাৱে ৰিলিজ ল'ব নোখোজে তেন্তে সেই পদত জইন কৰিব নোৱাৰিব। আৰু যদি আপুনি সেই পোষ্টত জইন কৰে, পৰৱৰ্তী পৰ্যায়ত যদি আপোনাৰ নিজৰ পোষ্টত আগৰ পোষ্টত যদি আপোনাৰ মিউচুৱেল পাৰ্টনাৰজন জইন নকৰে তেনেহ'লে আপোনাক আগৰ পোষ্টলৈ ঘূৰাই নিয়া হ'ব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি ভালদৰে পঢ়ি ল'ব। মিউচুৱেল হোৱা প্ৰাৰ্থীসকলে কি কি কৰিব লাগিব সেই সম্পৰ্কে বিতংভাৱে আলোচনা কৰিম। প্ৰথমে আপোনালোকে নিজৰ স্কুলৰ পৰা ৰিলিজ ল'ব। ইয়াৰ পিছত আপোনালোকে ব্লকৰ পৰা ৰিলিজ ল'ব। তাৰপিছত LPC অৰ্থাৎ লাষ্ট পে'মেণ্ট চাৰ্টিফিকেটৰ লগতে ছাৰ্ভিচ বুকটো আপ টু ডেট কৰি ল'ব। এইখিনিৰ লগতে SIU এপ্ৰুভেল অৰ্ডাৰখনৰ লগত লৈ অহাৰ যত্ন কৰিব। ৰিলিজ লৈ অহাৰ পিছত আপোনালোকে নিজৰ স্কুলত জইন কৰিব আৰু ব্লকতো জইন কৰিব। ব্লক জইনিং ৰিপৰ্টত হেড ছাৰৰ পৰা ফৰৱাৰ্ড কৰি লৈ ল'ব। ইয়াৰ পাছত গৈ ব্লকত জইন কৰিব। আপোনালোকৰ সহায়তে চেম্পল হিচাপে স্কুল ৰিলিজ, ব্লক ৰিলিজ, স্কুল জইনিং আৰু ব্লক জইনিং ৰিপৰ্টখিনি ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া হৈছে। তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। থেংক ইউ।